এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ ভালেই আছে আজি অন্য এযোৰ কাপোৰ বনাম ভাবিছোঁ কালাৰটো হৈছে পিকক কালাৰ আৰু তাত ফ্লাৱাৰ লেছ লগাই কিনে বনাম কিন্তু ডিজাইনটো অলপ বেলেগ হ'ব আগৰ ডিজাইন কেইটা নহয় গতিকে চাই থাকক ভিডিঅ'টি কেনেকুৱা লাগে আৰু যদি কাৰোবাক এনেকুৱা কাপোৰৰ প্ৰয়োজন হয় তেনেহ'লে অৰ্ডাৰ কৰিবলৈ নাপাহৰিব ডেছক্ৰিপশ্যন বক্সত মোৰ মোবাইল নম্বৰটো দিয়া হ'ব হোৱাটছআপ কৰি ল'ব তাৰ পৰা আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু ওপৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মোৰ আহিবলগীয়া আৰু ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলত যাব তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক এইযোৰে হৈছে কাপোৰযোৰ পিকক কালাৰটো খুবেই মৰম লগা আৰু এইডাল হৈছে লেছডাল য়েল্ল' কালাৰৰ আনিছোঁ যিহেতু বগাৰে চব কাপোৰতে মই বগা কৰিছোঁ এইবাৰ মোৰ বগাৰে কৰিবৰ ইচ্ছা নাই অলপ আনকমন বেলেগ এটা ডিজাইন কৰিম ভাবিছোঁ কাৰণ একেটা ডিজাইনকে চলি আছে সেইবাবে এয়া মই লেছ কিনি আনিছোঁ 11 মিটাৰ সম্পূৰ্ণ কাপোৰযোৰত 11 মিটাৰৰ লেছ লগাইছোঁ আৰু সেই 11 মিটাৰ দি মোৰ ধুনীয়াকৈ হৈ গৈছে ৰৈও যোৱা নাই লেছ আৰু এনেকৈ এইবাৰ মই চিলাই কৰি দিছোঁ কাৰণ যিহেতু ছাইডত পটি হিচাপত দিছোঁ মই কাৰণ এইটোতো আঠা লগাই দিব নোৱাৰি ছাইডত সেইবাবে মই ধুনীয়াকৈ চিলাই কৰি দিছোঁ মেচিনত আৰু গুলিটো লৈছোঁ মই ফুলৰ কালাৰৰ গুলিটো লৈছোঁ কাৰণ ফুলৰ ওপৰত তেতিয়াহে মানে চিলাইটো দেখা হৈ নাথাকিব সেইবাবে আৰু চাদৰখন মোৰ দুটা ছাইডত মই পটিটো লগোৱা হৈ গৈছে আৰু এতিয়া মই মেখেলাখনতো লগাওঁ এয়া মই মেখেলাখনত তলত লগাই দিছোঁ তলৰ অলপ ওলাই ৰখাকৈ ৰাখিছোঁ যাতে মই ফলছটো লগাব পাৰোঁ পিছত এয়া ধুনীয়াকৈ লেছডাল মই লগাই লৈছোঁ দীঘলে আৰু চিলাই মই এটা মাৰা নাই দুটাকৈ মাৰিছোঁ এয়া এনেকৈ লগাই লৈছোঁ দুবাৰ চিলাই মাৰিছোঁ মই যিহেতু আগৰ কাপোৰ কেইযোৰ মই আঠা লগাই কৰি আছিলোঁ ইমান দিনে কিন্তু মই এইবাৰ ভাবিলোঁ যিহেতু ছাইডৰ পটিটো মই চিলাই কৰি দিলোঁ সেইবাবে মই চিলাই কৰি দিলোঁ গোটেইখিনি চিলাই কৰি এইবাৰ যিহেতু ফাৰ্ষ্ট মই চিলাই কৰি পেলাই মই লেছ লগাইছোঁ আৰু এয়া মই এটা ছাইডৰ মেখেলাৰ এটা ছাইডত লগোৱা হৈ গৈছে আৰু আন এটা ছাইডত মই লগাবলৈ লৈছোঁ আৰু পূৰা জোখত লৈছোঁ যাতে চিলোৱাৰ পিছত লেছডাল অসমান হৈ নাথাকে সেইবাবে মই জুখি লৈছোঁ আপোনালোকে এনেকৈ চিলাই ল'ব পাৰিব আৰু এইবাৰ মই ওপৰত ডিজাইন এনেকৈ দি দিম দুটা এনেকৈ এই ফুলকেইটাও মই ধুনীয়াকৈ চিলাই কৰি দি দিম চাই গৈ থাকক ভিডিঅ'টি আৰু চিলাই কৰি দিলেও আপোনালোকৰ সহজে হয় কাৰণ আঠাটো লগাই থাকিলেও যিমান টাইম যাব চিলাই কৰি থাকিলেও আপোনাৰ সিমান টাইমে লাগিব সেইবাবে মই চিলাই কৰিলোঁ আঠা নলগালোঁ আৰু যেতিয়া মই মিৰৰকেইটা লগাম তেতিয়া মই মিৰৰকেইটাতো আঠাই লগাব লাগিব কাৰণ মিৰৰৰ ওপৰতো চিলাই দিব নোৱাৰে সেইবাবে এয়া মই মিৰৰকেইটা লাষ্টত লগাই দিম এয়া দুটা পাহি এনেকৈ লগাই লৈছোঁ ফাৰ্ষ্ট তাৰপিছত আৰু এটা ওপৰত দি দিম ডিজাইনটো আপোনালোকৰ হিচাপত কৰি ল'ব কাৰণ কিয় চবৰে নিজা এটা ডিজাইন থাকে মই যিহেতু আগৰবাৰ মই অলপ বেলেগ কৰি দিছিলোঁ ডিজাইনটো কিন্তু এইবাৰ মই অলপ চেঞ্জ কৰি দিলোঁ কাৰণ সেইকেইটা ডিজাইনকে বহুত চলিলে সেইবাবে মই এতিয়া অলপমান ডিফাৰেণ্ট কৰিলোঁ আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব নাপাহৰিব দেই ডিজাইনটো আৰু যদি এনেকুৱা কাপোৰ কাৰোবাক লাগে তেনেহ'লে অৰ্ডাৰ কৰিব ডেছক্ৰিপশ্যন বক্সত মোৰ মোবাইল নম্বৰটো দিয়া হ'ব তাৰ পৰা আপোনালোকে মোক কণ্টেক্ট কৰি ল'ব পাৰিব আঠা লগালেও আপোনালোকে যিটোত সুবিধা পায় সেইটোতে কৰিব পাৰিব আঠা লগায়ো কৰিব পাৰে চিলাই দিও কৰিব পাৰে দুটাতে থাকি যাব চিলাইটো থাকিয়ে যাব আঠাটোও থাকি যাব আপোনালোকৰ কথা সেইটো কেনেকৈ কৰে আৰু চিলাই ল'লেও আপোনালোকে যিহেতু তলত পাৰি ল'ব নোৱাৰিব সেইবাবে অলপ জোখ দি ল'ব যাতে
ফুলকেইটা ঠিক জেগাত বহি যায়। কাৰণ কিয় আঠা লগালে যিহেতু আমি তলত পাৰি লওঁ কাপোৰখন, পাৰি ল'লে ধুনীয়াকৈ দেখিও পায় কোনখিনিত কেনেকৈ মিলাই দিব পাৰি, কিন্তু মেচিনত তেনেকৈ মিলাব নোৱাৰি, আপোনালোকে সেইটো চাই ল'ব। এয়া মেখেলাখন কৰা হৈয়ে গৈছে, দুফালে মই কৰি লৈছোঁ ধুনীয়াকৈ। আৰু এয়া মই এইবাৰ চাদৰখন মই কৰিম, চাদৰখন ষ্টাৰ্ট কৰিম। এয়া চাদৰখন লৈছোঁ, চাদৰখনতো ঠিক তেনেদৰে তিনিটা দিম প্ৰথমতে। এয়া এনেকৈ তিনিটা দিছোঁ, আৰু আচলটোত ইমানো দিয়া নাই, গোটেই গাটোত যিহেতু ফুল দিছোঁ মই, ইমান ঘনকৈও দিয়া নাই, অলপ পাতলকৈ দিছোঁ। ঘনকৈ দিলেও বেয়া দেখিব, সেইবাবে। আৰু এনেকৈ মই চিলাই লওঁ, আপোনালোকে চাই থাকক ভিডিঅ'টি। ইয়াৰ ওপৰত আৰু এটা ফুল দিম, তাৰপিছত মই মাজে আৰু এটা ফুল দিয়া হ'ব। আৰু এতিয়া মই কাপোৰখন ধুনীয়াকৈ সমানকৈ পাৰি লৈছোঁ মেচিনৰ ওপৰত, আৰু ইয়াত মাজে মই ফুল দি যাম এটা এনেকৈ সেই ফুলকেইটাও মই চিলাই দিম, এনেকৈ চিলাই গৈ থাকিম। ফাৰ্ষ্ট তিনিটা দিছোঁ, তাৰপিছত দুটা, আকৌ তিনিটা, আকৌ দুটা, তেনেকৈ দি গৈছোঁ। ভিডিঅ'টোত অলপ স্পীড দেখা পাইছে, কাৰণ কিয় ভিডিঅ'টো নহ'লে বহুত দীঘল হৈ যায়, সেইবাবে অলপ স্পীড কৰি দিছোঁ। লাহেকৈ চাদৰখনো মোৰ হৈয়ে যাব। তাৰপিছত মই আকৌ মিৰৰকেইটা লগাই দিম। মিৰৰকেইটা লগাবৰ কাৰণে ধুনীয়াকৈ পকাত পাৰি লৈছোঁ কাপোৰযোৰ। তাৰপিছত চবতে মই মিৰৰকেইটা লগাই দিছোঁ, কাৰণ মিৰৰকেইটা লগাই দিলে অলপ দেখিবলৈ শুৱনি হয়, দেখিবলৈ ধুনীয়া হ'ব, সেইবাবে লগাই দিছোঁ। আৰু এয়া দহিকেইটাও গাঁঠি দিছোঁ মই, যিটো কালাৰৰ ফুল আছিল সেই কালাৰটোৰে মই দহি গাঁঠি দিছোঁ। ব্লাউজ পিচটো মোক যিহেতু চিলাই দিব দিছিলে, সেইবাবে মই চিলাই দিলোঁ। মেখেলাখনো চিলোৱা হৈছে, গতিকে আপোনালোকে অৰ্ডাৰ কৰিলে কৰিব পাৰিব। ডেছক্ৰিপশ্যন বক্সত মোৰ মোবাইল নম্বৰটো দিয়া হ'ব। আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ, বাই বাই।